হে গাইজ গুড ইভিনিং আৰু স্বাগতম জনাইছোঁ পুনৰ মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আৰু এয়া চাওক, পাছবেলাৰ সময়ত হঠাতে আহিবলগীয়া হ'ল ঘৰলৈ, কোনো প্লেন নাছিল। হঠাতে গম পালোঁ আজি হাই ছেকেণ্ডেৰী ৰিজাল্ট দিব, গতিকে মামাৰ ছোৱালীজনীয়ে দিছিলে হাই ছেকেণ্ডেৰী ৰিজাল্ট। তাৰপাছত তাৰ এইডোখৰতে প্ৰথমতেই কৈ দিছোঁ মই ভিডিঅ'টোৰ আৰম্ভণিতে। আৰু পাছবেলাৰ সময়লৈ আমি আহি গ'লোঁ ঘৰ, তাৰমানে আমি একেলগতে মাহঁত আৰু আমি যাম মামাৰ ঘৰলৈ, মানে মামাৰ ছোৱালীজনীৰ খবৰ ল'বলৈ। গতিকে আমি সকলো ওলালোঁ একেলগে মামাৰ ঘৰলৈ বুলি। এয়া চাওক, আমি সকলোবোৰ এনেদৰে ওলাইছোঁ, গেট আপটো দেখাই দিছোঁ ধুনীয়াকৈ। তাৰপিছত আমাৰ এখেত তাৰপৰা এইফালে উলিয়াইছে আমাৰ গাড়ী, আৰু একেলগতে একদম ধুনীয়াকৈ আমি সকলোবোৰ বহু দিনৰ মূৰত আকৌ এনেদৰে জাৰ্ণি এটা কৰিবলৈ পালোঁ। সেয়াই খুব বেছি ভাল লাগে মাহঁতৰ লগত এনেদৰে ফুৰিবলৈ গৈ। বুজাব নোৱাৰোঁ সেইটো অনুভৱ কেনেকুৱা ধৰণৰ। সেয়াই আৰু বাকী আগলৈ চাই গৈ থাকক। হে গাইজ গুড ইভিনিং আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ, একদম গাড়ীৰ ভিতৰৰ পৰা। আৰু আমি সকলো ওলাইছোঁ আজি যিহেতুকে হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে, গতিকে আমি গৈ আছোঁ পাৰ্টি খাবলৈ একদম। তাৰপাছতে এইফালে আমাৰ বাপেকে পিতেকে, তাৰপিছত আমি এনেদৰে সকলো ওলাই লৈছোঁ ঘৰৰ ফেমিলি, আমি ফেমিলি এইকেইটা অভাৰ এক্টিং। তাৰপাছতে কি পাৰোঁ সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম। গৰম বহুত বেছি, মাজে সময়ে মোবাইলটো উলিয়াই ভিডিঅ' কৰিম। গৈ থাকোঁ আৰু পিছত লগ পাম। এয়া আমি সকলোবোৰ গৈ আছোঁ একেলগতে, খুব একদম ফূৰ্তিৰ মাজেৰে গৈ আছোঁ লাহে লাহে। আৰু আমাৰ মামাৰ ঘৰ হৈছে কমাৰবন্ধাত, গোলাঘাটৰ কমাৰবন্ধাত আমাৰ মামাৰ ঘৰ। গতিকে আমি দক্ষিণ শিঙেৰা হৈ গৈছোঁ আমাৰ মামাৰ ঘৰলৈ। সেয়াই আৰু বাকী চাই গৈ থাকোঁ আগলৈকে, ভিডিঅ'টো ভাল পাব বুলি আশা কৰিছোঁ। আৰু এইফালে চাওক, সোণ মানুহ পূৰা ব্যস্ত হৈছে গাড়ীৰ খেলত। তাৰমানে তাক গাড়ীখন এনেদৰে চুবলৈ লাগে, যিটো এনেদৰে চলাই যায় ন, সেই বস্তুটো চুবলৈ লাগে। আপোনালোকে দেখি হয়তো নিশ্চয় বুজি পাইছে। তাকে মই অকণমান ভিডিঅ' কৰি আছিলোঁ। আৰু গৰমৰ বাবে তাৰ চাৰ্টটো অকণমান বুটামকেইটা খুলি দিয়া হৈছে, কাৰণ গৰম বহুত বেছি ন সৰু ল'ৰা ছোৱালীৰ, সেইবাবে বুটামকেইটা বোলো খুলি দিওঁ, অকণমান সি ভাল পাব। বাকী আকৌ আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰি গৈ আছোঁ। আৰু বিয়াৰ পিছত ফুৰিবলৈ আহিবলৈ আছিলে, সেইটো ফুৰা হোৱা নাছিলে, গতিকে আহি গৈছোঁ আৰু জেঠাই বোলে। চব এতিয়া জুচ খাই আছোঁ গাইছ। আমি চাহ তাহ খালোঁ সকলোৱে, আৰু মাজতে দেখিলোঁ এটা বস্তু, গতিকে আপোনালোককনো নেদেখুৱাই কেনেকৈ পাৰোঁ। এই পেইণ্টিংখন দেখিছেনে? খুব ধুনীয়া নহয়নে বাৰু? এইখন কিন্তু আমাৰ জেঠপাই কৰা দেই, খুব ধুনীয়া পেইণ্ট কৰে তেওঁ। দেখিছেনে? একদম নিখুঁতভাৱে কৰা হৈছে। খুব দেখি ভাল লাগিলে মানে, সেইবাবে মই বোলো আপোনালোককো দেখাই নিওঁ। গতিকে চাওকচোন কিমান সুন্দৰ লাগিছে নহয়নে বাৰু? একদম মানে অকণো ক'তো একো লেতেৰা নোহোৱাকৈ ইমান সুন্দৰকৈ পেইণ্টিং কৰিছে। এফালে এইখন আৰু এখন ৱালত আছে এটা জাপি, দেখিছে নিশ্চয়। আৰু আমিবোৰ সকলোবোৰ এনেকৈ বহি আছোঁ, গৰম যিহেতুকে ফেনৰ তলতে বহিছোঁ। এইবাৰ আহিলোঁ মেইন ঘৰলৈ, মানে যিটো বেছি টাইম নাছিলে সেই ঘৰলৈ। দেখিছে নিশ্চয়, একদম সকলোবোৰ আহিছে হাই ছেকেণ্ডেৰী খবৰ ল'বলৈ। এয়া সকলো ব্যস্ত আৰু খবৰ লোৱাই লৈছে, যোৱা গৈছে, মানে তেনেদৰেই ব্যস্ত সকলো। আৰু আমি তাতে খালোঁ হাঁহৰ মাংসৰে ভাত। তাৰপাছতে ওচৰতে আছে আকৌ আমাৰ জেঠাইৰ ঘৰ, একদম ডাঙৰ জেঠাইৰ ঘৰ ওচৰতে, মানে অলপ দূৰতে আছে, মামাৰ ঘৰৰ পৰা দেখিয়ে থাকি। সেয়াই জেঠাইৰ ঘৰৰ পৰা আহিলোঁ, আৰু তাৰপাছত জেঠাইৰ ঘৰত বেছি দেৰি নকৰি আমি হ'লোঁ ঘৰমুৱা। এয়া ঘৰলৈ আহি আছোঁ। সেই গাইজ এতিয়া ঘৰৰ পৰা আহি পালোহি, আৰু একদম টোপনিয়ে হেঁচা মাৰি ধৰিছে, কাৰণ এতিয়া বাজিলে 11:44 হৈছে। গৰমো উঠিছে, লগতে টোপনিও ধৰিছে। ফ্ৰেছ চেছ হ'লোঁ, আৰু ড্ৰেছ চেছ এইবিলাক চেঞ্জ কৰি ল'লোঁ, আৰু সকলো এতিয়া শুবলৈ গৈছে। মাহঁত এইফালে শুব, তাৰপাছতে আমি শুম এইটো চাইডে। গতিকে সকলোৱে বিচনা চিচনা পাৰি শুবলৈ এতিয়া ৰেডি হৈছে। আৰু মই বোলো ভিডিঅ'টো এণ্ড কৰি লওঁ। আজি সেয়া হাই ছেকেণ্ডেৰী ৰিজাল্ট দিছে, গতিকে ফুৰি মেলি অকণমান আহিলোঁগৈ, ৰিজাল্টৰ খবৰো লোৱা হ'ল। বাকী
আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। খুব বেছি টায়াৰ্ড ফিল কৰিছোঁ, একদম ভাগৰুৱা হয়তো দেখি ধৰিব পাৰিছে নিশ্চয়। তাকে বোলো আজিৰ ভিডিঅ'টো আৰু কৰিবলৈ মানে দীঘলো হৈ যাব চাগে বহুত বেছি, আৰু কৈ থাকিবলৈ মন নাই। গতিকে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই। আকৌ আহিম নতুন এটি ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সুস্থ থাকক, আপোনালোক সকলোবোৰ তাকে কামনা কৰিছোঁ। তেন্তে আজিলৈ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাৰিছোঁ। বাই বাই।